মোৰ লগত পোৱালি আছে আৰু উধিন ITBP আহিলে আমাৰ লগত বাঁহ কাটি আছে। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত লং ভিডিঅ' ওলাইছোঁ, যিহেতু চাব একদম এণ্টলৈকে চাব, একদম মজা লাগিব, ধামাকা হ'ব। এতিয়া গৈ আছোঁ মানে গাঁৱৰে বা এজনী তাৰমানে বিয়া আছে, তো বিয়াৰ কাৰণে অলপ সহায় কৰি দিব লাগে, কিবা কিবি কাম আছে আৰু এটা জেগাত যাবলগীয়া আছে। চব দেখোন গোটেই লগৰখিনি আহি আছে, মোক ৰখি আহিব গৈছে ঘৰ মানে পদূলি ৰাস্তাত। তো ৰখি যাওঁ, তালৈ গোটেইখিনি আহি আছে, লগৰখিনি গোটেইখিনিৰ লগত যাম, ফূৰ্তি কৰিম, কাম কৰিম, চব দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক আৰু এণ্টলৈকে চাব আকৌ দেই, নোচোৱাকৈ নাযাব। আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অ'টো কি কৰি আছ? ক'ত গাত খুৰপি আছগে? হাত ভৰাই দে। উধিন ITBP আহিলে আমাৰ লগত বাঁহ কাটি আছে। তো গাইছ, দিনটো বাঁহ কাটি হোৱাগৈ নাই। গোটেই দিনটো এতিয়া 4টা বাজি গ'ল, এতিয়ালৈকে বাঁহ কাটিয়ে হোৱা নাই। বাঁহ লৈ গৈ আছোঁ এতিয়া। তো গাইছ, এতিয়া আহি পাই গ'লো ঘৰত। তো ইমানে আছিলে, বেছি দীঘল মানে নহ'ল, মানে 2 মিনিটমান ভিডিঅ' হ'ল, 2-3 মিনিটমান। ভাবিলওক মিনি ব্লগ বুলি আৰু, গৈ চাবগৈ। The next day. তো গাইছ, কালি তাৰপৰা আহি ভিডিঅ' চিডিঅ' বনোৱা নহ'ল, মানে তাত ভিডিঅ'টো মানে ইমান এটা দীঘল নহ'ল, মানে তাত কাম কৰি থাকিলেও ভিডিঅ' চিডিঅ' বনাবলৈ একদম টাইমেই নাপালোঁ। তো সেইকাৰণে নবনালোঁ। অলপমান হৈছে, 2 মিনিটমান ভিডিঅ' হৈছে। নে কি হৈছে, মোৰ এইকেইদিন এনেকুৱা টাইম মেনেজ কৰিব পৰা নাই, মানে ভিডিঅ' বনাবলৈ টাইমেই পোৱা নাই, মানে টাইম মেনেজেই কৰিব পৰা নাই, মানে টাইম ইফালে মিলালে ইফালে নিমিলে, সিফালে মিলালে সিফালে নিমিলে, মানে সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। তো আজিও ঘৰতে আছোঁ, তাৰপিছতে ঘৰতে অলপ কাম অলপ আছে, ঘৰৰ কামত লাগি আছোঁ। ইটা অলপ আছে, ঘৰৰ আগফালে আছিলে, তো সেইখিনি ঘৰ মানে পিছফালে নিব লাগিব। আমাৰ যিহেতু ঘৰটো বনাই কমপ্লিট হোৱা নাই, তো 50% হৈছে আৰু 50% আছেই বনাবলৈ। তো সেইকাৰণে ইটাখিনি এতিয়া গৈ আনিবগৈ লাগিব সকলো। তো গাইছ, শুনিছোঁ আজি বোলে প্ৰপ'জ ডে'। তো ফেব্ৰুৱাৰী মাহটোত বাৰু মোৰ মানে এইকেইটা দিন মানে মোৰ কোনো ইম্পৰ্টেণ্ট নহয়। মোৰ কোনো ৰ'জ ডে', চকলেট ডে', ভেলেণ্টাইন ডে', তাৰপিছত টেডি ডে', এইবিলাক মানে মোৰ কোনো নিয়ম নাই পতা। তো গাইছ, শ্বৰ্ট ভিডিঅ' এটাৰ কাৰণে পিছফালে আহিছোঁ। আমাৰ শ্বুটবিলাক দেখুওৱা নহয়, সেইকাৰণে ভাবিছোঁ আজি দেখুৱাওঁ বুলি। তো সেইকাৰণে পিছফালে আহিছোঁ। মোৰ লগত পোৱালি আছে আৰু এটা আছে, ঘৰত গৈছে, আহিব এতিয়া। বস্তু এটা আনিব পঠিয়াইছোঁ। তো যদি শ্বৰ্ট ভিডিঅ'বিলাক যদি নাচোৱা নহয়, গৈ চাবগৈ। লিংকবিলাক চব দি দিম, গৈ চাবগৈ। একদম মজা মজা ভিডিঅ' বনাই আছোঁ যিহেতু, চাবগৈ। তো এতিয়া ঘৰৰ পিছফালে আহিলোঁ। আগফালে বনাবলৈ অলপ প্ৰব্লেম হয়, মানে পোহৰৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়, সেইকাৰণে পিছফালে আহি লৈছোঁ। হাবিত বনাম আজি ভিডিঅ'। এনেই ঘৰৰ ভিতৰত বনাওঁ, ঘৰৰ পিছফালে এডোখৰ ছাইডত বনোৱা হ'লে, কিন্তু এতিয়া ইয়াত মানে পিছফালে বনাবলৈ আহিছোঁ। এইটো আহি গ'ল, ঘৰলৈ পঠিয়াইছিলোঁ। কি আনিবলৈ পঠিয়াইছিলোঁ দেখুৱাই দে আকৌ, দেখুৱা আকৌ মোবাইলটো। মোবাইল এটা মানে দৰকাৰ হৈ আছিলে শ্বুটিঙৰ কাৰণে। 2টা মোবাইল লাগে। তো এতিয়া এটা আনিলে, আকৌ সি এটা আনিব গৈছে। এইটো মোৰটোতো শ্বুটিং হ'বই, শ্বুট কৰিম, বাকী এডিট কৰিম চব এইটোতে হয়, সেইকাৰণে লাগেই, দুটা মোবাইল লাগেই মানে। তো মোবাইলটো চাওঁ দেখুৱাই দে আকৌ। মোবাইলৰ হালত চাব হা। মোবাইল দেখিলে পাগল হৈ যাব। মোবাইল অন নহয়,
একো নহয়, চাৰ্জো নহয়। এইটো মোবাইল লৈছোঁ জাষ্ট শ্বুটিঙৰ কাৰণে আৰু। এতিয়া এটা কাম কৰিম, এতিয়া সি যদি মোবাইল নাপায় নহয়, এইটো কভাৰটো খুলি 2টা মোবাইল বনাই ল'ম। এতিয়া কৰিব লাগিব নাই, মোবাইল যদি নাই এনেকৈ কৰিব লাগিব, 2টা মোবাইল বনাই ল'ম এইটো। তো গাইজ শ্বুট কমপ্লিট হৈ গ'ল। আজি বেছি নবনালোঁ, আজি এটা বনালোঁ। তো এতিয়া গুচি আহিলোঁ আৰু। মানে কণ্টেণ্ট নাই, কণ্টেণ্ট লিখাই নাই এইকেইটা। আজি এটাই বনালোঁ, কণ্টেণ্ট লিখা নাই, মানে কণ্টেণ্ট লিখিবলৈ টাইম পোৱা নাই, তো সেইকাৰণে আজি এটাই বনালোঁ। গৈ চাবগৈ, লিংকবিলাক দি দিম, গৈ চাবগৈ হা।